অৰুণোদয় আঁচনিৰ টকা 1 তাৰিখে বহুতো মহিলাই পোৱা নাই। এতিয়া মই আপোনালোকক কম আপোনালোকে কি প্ৰব্লেম হ'ব পাৰে আপোনালোকে এবাৰ চেক কৰি চাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈ ফলো কৰা নাই ফলো কৰি দিব। আপোনালোকে কোনে কোনে পাইছে কোনে কোনে পোৱা নাই প্লিজ কমেণ্টত জনাব। এতিয়া হওক আপোনালোকক মই কৈ আছো আপোনালোকে কি বস্তু চেক কৰি ল'ব আপোনাৰ ঠিকে আছে নে নাই। প্ৰথমতে আপোনালোকক মই কৈ দিওঁ বহুতো মানুহৰে দুটা একাউণ্ট আছে, ঠিক আছে, দুটা বেংক একাউণ্ট আছে আৰু মানে কি মাল্টিপল বেংকত মানে কি আধাৰ কাৰ্ড লিংক হৈ আছে, ঠিক আছে। তো আপোনালোকে কি কৰিব, যি আপোনাৰ দুটা বেংক আছে সেই দুটা বেংক আপোনালোকে এবাৰ চেক কৰি চাব পইচা সোমাইছে নে নাই। যদি আপোনাৰ সাপোজ ষ্টেট বেংক আছিলে আৰু আপোনাৰ সাপোজ ইণ্ডিয়ান পোষ্ট বেংক বা কিবা যিকোনো বেংক থাকক, তো আপুনি দুটা বেংক একাউণ্টে এবাৰ চেক কৰি চাব, আপ টু ডেট কৰি চাব। তেতিয়া আপুনি গম পাব আপোনাৰ সেইটো একাউণ্টত পইচা সোমাইছে নেকি, ঠিক আছে। আৰু দ্বিতীয়তে হ'ল আপোনালোকৰ যদি ডিবিটি লিংক আছে নে নাই, কোনটো বেংক একাউণ্টত ডিবিটি লিংক আছে সেইটো এবাৰ চাই ল'ব। বা যদি এটা বেংকতো ডিবিটি লিংক নাই তেতিয়াহ'লে আপোনালোকে ডিবিটি লিংক কৰিব লাগিব, তো সেইটো এটা চেক কৰি ল'ব। তৃতীয়তে হ'ল আপোনালোকৰ KYC আপডেট হৈ আছে নে নাই। যদি আপোনালোকৰ KYC আপডেট হৈ থকা নাই তেতিয়াহ'লেও আপুনি পইচাটো আপুনি নাপাব পাৰে। গতিকে আপোনাৰ KYCটো আপডেট হৈ আছে নে নাই এবাৰ চেক কৰি ল'ব। তাৰপিছত মই আপোনালোকক কৈ দিওঁ বহুতৰে কি হয় দুটা বেংক একাউণ্ট যিহেতু মানে একলগত আধাৰ লিংক হৈ থাকে, তো তেনেকুৱা ক্ষেত্ৰত কি হয় পইচাটো হয়তো আপোনাৰ আগতে আপুনি 9,000টো বেলেগ এটা একাউণ্টত পালে, এইবাৰ আপুনি বেলেগ এটা একাউণ্টতো পাব পাৰে পইচাটো। গতিকে আপুনি দুটা একাউণ্ট এবাৰ চেক কৰি চাব আৰু যিসকলে ডিবিটি লিংক কৰা নাই ডিবিটি লিংকটো এবাৰ কৰাই ল'ব। আৰু যদি KYC আপডেট নাই KYCটো আপডেট কৰাই ল'ব, তেতিয়াহ'লে আপোনালোকৰ যিটো পইচা আছে পইচাটো আপোনাৰ সোমাব। আৰু এবাৰ আপুনি এটা কাম কৰিব পাৰে, যদি আপুনি ওচৰত CSC চেণ্টাৰ আছে CSC চেণ্টাৰত গৈ কিনে আপোনালোকে এবাৰ চাব পাৰে। তাতে গৈ আপুনি আধাৰ কাৰ্ডখন দিব। আজিকালি মানে যিহেতু এইবাৰ কৈছে যে আধাৰ কাৰ্ডৰ দ্বাৰা পইচাটো দিছে, তো এবাৰ আধাৰ কাৰ্ডতো চেক কৰি চাব পাৰে যে আধাৰ কাৰ্ডখন দিব আপুনি মানে যিটো আপোনাৰ CSC চেণ্টাৰ আছে তাতে দিব, দি কিনে ক'ব যে মোৰ এই কাৰ্ডখনত পইচা সোমাইছে নেকি এবাৰ চেক কৰি দিয়াচোন। তো সিহঁতে আপোনাক ইজিলি আপোনাক চেক কৰি দিব। যদি আপোনালোকৰ সোমাইছে আপুনি তাৰ পৰাই পইচাটো ওলাই ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ফলো কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব কাৰণ সকলোৱে গম পাওক কথাটো।